নমস্কাৰ সকলোকে পোনপ্ৰথমে আপোনালোক সকলোকে কেৰিকেট আছে মখমেটিভ চেনেলটোলৈ মই স্বাগতম জনাইছোঁ চ' CGPA পৰা পাৰ্চেণ্টেজ কেনেকৈ কনভাৰ্ট কৰা হয় আপুনি 10 পূৰণ কৰিব নে 9.5 পূৰণ কৰিব আৰু ইয়াক লৈ মোক মানে বহুতে কমেণ্টো কৰি আছিলে বা জনাইছিলে যে তেওঁলোকে যোনটো আসাম টিচাৰ্ছ ৰিক্ৰুটমেণ্ট 10% যোনটো মানে কৰি দিছে ডিগ্ৰী পাৰ্চেণ্টেজৰ পৰা এড হ'ব LPUPৰ ক্ষেত্ৰত চ' তেওঁলোকৰ মোক বহুতে কমেণ্ট কৰিছে যে ডিগ্ৰী কোনটো পাৰ্চেণ্টেজ ল'ব CGPA পাৰ্চেণ্টেজটো সৈতে ল'ব নে হেৰিটো ল'ব মানে টোটেল মাৰ্কটো ডিভাইড কৰি ল'ব চাওক আপোনালোকে কি জানেনে গুৱাহাটী ইউনিভাৰ্চিটি যিসকল আছে তাৰ মানে নটিচ প্ৰকাশ কৰিছে তাত লিখিছিলে যে CGPA পৰা কোনো ধৰণৰ মানে কনভাৰ্সন নিয়ম নাই ঠিক আছে CGPA পৰা মানে পাৰ্চেণ্টেজ লোৱা কোনো ধৰণৰ কনভাৰ্সন নিয়ম নাই আপোনালোকে টোটেল মাৰ্কৰ পৰা আপোনালোকে হেতু টোটেল মাৰ্কৰটো আপোনালোকৰ যোনটো মানে আপোনাৰ টোটেল ভাগ বুলি পাৰিব টোটেল মাৰ্কৰ পৰা নহয় যদি মাৰ্ক অবটেইন আপোনালোকে কিমান ডিগ্ৰীত মাৰিছে সেই মাৰ্ক অবটেইনটো আপোনালোকে টোটেল মাৰ্কে আপোনালোকে হৰণ কৰি দিব লাগিব আৰু তাৰ পৰা যেতিয়া আপুনি 100 মাল্টিপ্লাই কৰিব আপোনালোকে পাৰ্চেণ্টেজটো পাই যাব ঠিক আছে আৰু শুনক ইয়াৰ যোনটো হয় নটিচটো আপোনাক মই দেখাই দিম আপোনালোকক কিন্তু তাৰ আগতে আপোনালোক সুধো নটিচটো দেখুৱাৰ আগতে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই মানে পৰৱৰ্তী ভিডিঅ'বোৰ বনাবলৈ কাৰণে উৎসাহ আৰু প্ৰেৰণা লাভ কৰা যায় চ' আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিব লগতে আপোনালোকে নটিচটো চাই লওক যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কি কৈছিলে আৰু শুনক নটিচটো চোৱাৰ আগতে যে আপোনালোকে এটা কথা মন কৰিব যে পাৰ্চেণ্টেজ দিয়াৰ ক্ষেত্ৰত আপোনালোকে সদায় মন কৰিব যে আপোনালোকে টোটেল মাৰ্কৰ পৰা যিকোনো ইউনিভাৰ্চিটি হওক যদি কিবা নিয়ম আছে তেওঁলোকে বেলেগ কথা কিন্তু আপোনালোকে যদি জানে টোটেল মাৰ্ক যদি একো নিয়ম গম পোৱা নাই তেন্তে আপোনালোকে অবটেইন মাৰ্কটোকেই আপোনালোকে যোনটো গুৱাহাটী ইউনিভাৰ্চিটিৰ নিয়ম হয় অবটেইন মাৰ্কটোক আপোনালোকে টোটেল মাৰ্কৰ হৰণ কৰি বা 100 মাল্টিপ্লাই কৰিব তেতিয়া আপোনালোকে পাৰ্চেণ্টেজটো পাই যাব যিকোনো ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতে ঠিক আছে এতিয়া আপোনালোকে এই নটিচটো চাই লওক চ' এইখন হৈছে নটিচ গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰিছে আপোনালোক 2022 চনৰ 3 মাৰ্চতে এখন প্ৰকাশ কৰা হৈছিলে চ' ইয়াত আপোনালোকে লিখিছে চাওক টু কেলকুলেট পাৰ্চেণ্টেজ অফ মাৰ্কছ ফ্ৰম গেট শ্বীট ইছ্যুড বাই দ্য গুৱাহাটী ইউনিভাৰ্চিটি ফৰ 3-year ডিগ্ৰী কোৰ্ছ TDC দ্য টোটেল মাৰ্কছ of each paper and mark obtained MO by a student was visible in the grade sheet of all semester. From grand totals of all semesters and mark obtained in all semester, the percentage of the candidate may be calculated as follows. So percentage of marks is a mark obtained. আপোনালোকে কিমান মাৰ্ক পালে so divided by total mark আৰু কিহে 100 পূৰণ কৰিম তো ঠিক আছে আৰু লিখি থাকে no other conversion formula was provided by the Gauhati University where marks were exposed in grade sheet ঠিক আছে so কোনো ধৰণৰ কোনো হেৰি নাই তাকে কৰিছে আৰু লগতে চাওক সাইন কৰিছে এফালে কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যন আৰু লগতে সেকেন্ড নটিচ এওৰখন আছে চাওক ইয়াতে So, a Gauhati University প্ৰকাশ কৰা notice. So, এখন লিখিছে there is no conversion formula for TDC course for conversion of CGPA to percentage marks under Gauhati University. 2022 চনৰ 3 মাৰ্চত এখনো প্ৰকাশ পাইছে। So, এই দুখন notice আপোনালোকৰ বাবে অতিপাত জৰুৰী। So, আপোনালোকে এটো মন কৰিব যে কোনো কাৰণতে আপোনালোকে CGPA পৰা আপোনালোকে 10 পূৰণ কৰি 9.5 কৰি আপোনালোকে নবহাব। আপোনালোকে কেৱল এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব। এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আপোনালোকে মাৰ্কটো বহাব। আদাৰৱাইজ আপোনালোকে ৰিজেকচনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু লগতে ৰিজেকচন নহলে উইথেল দিয়াৰ পিছত আপোনালোকে বহুত দৌৰাদৌৰি বা আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি থাকিবলগীয়া হ'ব পাৰে আৰু পাৰ প্ৰকাৰ কেতিয়াবা কি হ'ব যদি কিবা কাৰণত পাৰ্চেণ্টেজটো ভুল হয় তেন্তে আপোনালোকৰ ফৰ্ম ৰিজেক্টটো হৈ যাব পাৰে চ' ঠিক আছে আৰু কিবা ধৰণৰ সহায় যদি প্ৰয়োজন হয় যে কেনেকৈ ধৰণৰ পাৰ্চেণ্টেজ উলিয়াব লাগে আপোনালোকে ডাইৰেক্ট মোৰ মানে ফেচবুক পেজ হওক আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব বা মেইল ID হৈ আছে দিয়া আছে চ' আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে